নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 31 ডিচেম্বৰ 2022 চনৰ আজি শেষ দিন। গতিকে আজিৰ দিনটো কেনেকৈ অতিবাহিত কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ৰশ্মি মেমৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। তেওঁৰ আজি বাৰ্থডে, গতিকে 31 বুলি আজি দিনত তাতে পাৰ্টি কৰা হ'ব আৰু ৰাতিলৈ বেলেগ বেলেগ প্ৰগ্ৰেম আছে। সকলোবোৰ দেখুৱাই যাম, আপোনালোকে চাই থাকিব। আহি পাই গ'লোহি, এতিয়া আপোনালোকক বাকীসমূহ দেখুৱাই যাম। এফালে খানা ৰেডি হৈ আছে, এফালে সালাড বনোৱা হৈ গৈছে, এফালে চালাড বনাইছে দেই, বনাইছোঁ দে বাই। এফালে কিচেনলৈ গৈ আছোঁ এতিয়া। এইফালে মেঘালী মেমে কি বনাই আছে? এফালে চিকেন। আপোনালোকক ইয়াৰ পৰিৱেশটো মেমৰ ঘৰটো অকণ ধুনীয়াকৈ দেখাই দিছোঁ। ইমান ধুনীয়াকৈ সজাই থৈছে। এইফালে বাৰ্থডে কেক। আমি এতিয়া ফটো মাৰিম। দেই বাৰ্থডে গিফ্টবোৰ খুলি আছে এতিয়া। আপোনাৰ ফেভৰেট হয় বোলে? ষ্টাৰ্টাৰ বনি আছে নেকি? ষ্টাৰ্টাৰ। এইফালে আমাৰ ষ্টাৰ্টাৰ চিকেন ফ্ৰাই হৈ আছে। এইফালে আমি এতিয়া চিকেনটো টেষ্ট কৰিবলৈ লৈছোঁ। ৰবা Happy birthday to you. Happy birthday to you. Happy birthday dear Baju. Happy birthday to you. May God bless you. May God bless you. Happy birthday, happy birthday, happy birthday to you. কেক কটা হৈ গ'ল। এতিয়া কেক আমাৰ কাৰণে ভাগ কৰি আছে। কেক খাই লওঁ, সকলোবোৰ দেখুৱাই যাম। বাৰ্থডে বুলি এয়া খোৱাৰ আয়োজন চলিছে, আমি খাই লওঁ দেই। হেপী নিউ ইয়াৰ ইন এডভান্স। হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। দিলি নাই সেইটো তই? এই আমাৰ সুন্দৰী মানে বৰ একদম লিচপিচিয়া, বৰ ধুনীয়া। ইয়াৰ পৰা যাওঁ আৰু বাকী ৰাতি আন্দাও আপোনালোকক দেখাই আছো। আৰু ৰাতিলে আছে আৰু বাকীখিনি আমাৰ ৰাতিলে হ'ব। হেপী নিউ ইয়াৰ। হেপী নিউ হেপী নিউ ইয়াৰ। বাই। এতিয়া ৰাতি 31ৰ আয়োজন চলি আছে। আপোনালোকক দেখুৱাই যাম 31 কেনেকৈ আমি উদযাপন কৰোঁ। এইফালে বস্তুবিলাক যোগাৰ কৰিছে আৰু খানা বনাবলৈ হোৱা নাই, বনাব আৰু আপোনালোকক দেখুৱাই যাম বাৰু সকলোবোৰ।
এইফালে মাংস মেৰিনেট কৰি থৈছে আৰু এইফালে বনাবলৈ আৰম্ভ কৰিছে আৰু এইফালে আমি জুই উত্তাপ কৰি আছোঁ ভাতটো বনাই ল'লোঁ মই ভিতৰতে বাহিৰত আয়োজন চলি আছে আপোনালোকক দেখাই আছোঁ বলক এইফালে গাহৰি পুৰি থকা হৈছে আপোনালোক বহুতে হয়তো খাই ভাল পায় আমিও ভাল পাওঁ গতিকে এইফালে গাহৰি ৰেডি কৰিছোঁ এইফালে মাছৰ আঞ্জা ৰেডি হ'লেই আৰু মাংসৰ কাৰণে আলু ফ্ৰাই কৰি থকা হৈছে এইফালে আমাৰ গাহৰি পুৰি আছে দেই এইফালে গাহৰি পুৰা এইফালে মাংসৰ প্ৰিপাৰেশ্যন চলি আছে এইফালে বনাই আছে সকলোৱে বনাই আছে এইফালে এতিয়া এইফালে আজি 31st চিকেন বনি আছে দেই এইফালে আমাৰ খানা ৰেডি হৈ গ'ল দেই এতিয়া খাই লওঁ এইফালে মাছ মাংস সকলোবোৰ আছে এইফালে গাজৰ লগত খাই আছে দেই বঢ়িয়া বঢ়িয়া পাৰ্টি কৰা মেলা হৈ গ'ল এতিয়া 12টা বাজিছে এই বছৰটো শেষ হ'ল আৰু নতুন বছৰতে আৰম্ভণি ঘটিছে আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ